হেল্ল' বন্ধুসকল, আজি মই বৃহস্পতিবাৰ কাৰণে ভাতকেৰেলাৰ পুৰ বনাম বুলি ভাবিলোঁ। আমাৰ ল'ৰা ছোৱালী নাখায়, ছোৱালীকেইজনী নাখায় কাৰণে মই কমকৈ বইল কৰি ল'লোঁ। আৰু গেছটো অকণমান লেতেৰা হৈছে, ইগন'ৰ কৰিব। মিষ্টাৰে দালি বনালে অলপ আগতে, এতিয়া তেল বহাই দিছিলোঁ, তাতে কালজিৰা দিলোঁ আৰু আগতে মছলাখিনি মই ৰেডি কৰি থৈছিলোঁ মিক্সিত। গোটা ধনিয়া, গোটা জিৰা আৰু আলু দুটুকুৰমান তাতে ভাঙি দিম, জ্বলা, আদা, নহৰুৰ পেষ্ট, আৰু এইখিনি বইল কৰি লৈছিলোঁ ভাতকেৰেলা। তাৰপিছত তেলতে কালজিৰা দিলোঁ, দি পেলাই তাৰপিছত আমি এতিয়া সেয়া মছলাখিনি ভাজি ল'ম। আৰু মছলাখিনি তাত আমি দি দিম এতিয়া। প্ৰথমতে কালজিৰা দিলোঁ, কালজিৰাখিনি দিলোঁ কেৰাহীত। কালজিৰা দিয়াৰ পিছত অকণমান পিছত আমি মছলাখিনি এতিয়া ভাজি ল'ম। মছলাখিনি ভাজি লোৱাত মই নিমখ আগতেই দিছিলোঁ কাৰণে নিমখ দিয়া নাই। মছলাখিনি আমি ভাজি ল'ম। আলুখিনিও সানি লৈছোঁ, নিমখটো আগতেই দিছিলোঁ। এতিয়া আমি অকল হালধি গুড়ি দিম আৰু অকণমান জ্বলাৰ গুড়ি দিম। জ্বলা মানে কালাৰৰ কাৰণে অকণমান হালধি গুড়ি দিলোঁ। তাৰপিছত আপোনাৰ মছলাখিনি ভালকৈ ভাজিব লাগিব, যিহেতু সেই বস্তুটোৰ ভিতৰত সোমোৱা যাব। লাহেকৈ আমি সেই গুটিখিনি উলিয়াই ল'লোঁ। গুটিখিনি উলিয়াই লৈ আমি একেলগে ভাজিলোঁ। গুটিখিনি ভাঙিয়ে যায়, এনেকৈ উলিয়াই ল'লোঁ। লাহেকৈ উলিয়াব, ভাঙি যাব। অৱশ্যে বেছি বইল কৰিব নালাগে, মানে হাফ বইল কৰিলেও হয়। আৰু গুটিখিনি ভাঙিয়ে যাব। আমি এতিয়া এইখিনি ভালকৈ ভাজিম। এই ৰঙা গুড়া দিলোঁ, অকণমান কাশ্মীৰী গুড়া। তাৰপিছত আৰু এইখিনি ভাজি ল'লোঁ। এইখিনি ভাজি ভালকৈ ভাজা হ'ব লাগিব, তেতিয়া যাতে অলপ মছলাৰ কেঁচা গোন্ধটো যায় আৰু। তাৰপিছত এনেকৈ আমি মছলাটো ভাজি ল'লোঁ, ভাজি লৈ উঠাই থ'লোঁ। যিহেতু সেইটো কেৰাহীতে আমি তেল দিব পাৰোঁ, একো নাই। সেইটো কেৰাহী আমি ভজা পোৰাৰ কাৰণে ইউজ কৰোঁ। কেৰাহীৰ অৱস্থাটো অলপ বেলেগ, ইগন'ৰ কৰিব। তাতে অলপ বেছিকৈ তেল দিলোঁ, যিহেতু সেইটো ভাজিব লাগিব পুৰটো। আৰু আমি এক চামুচকৈ প্ৰতিটো ভাতকেৰেলাৰ মানে সুমুৱাই ল'লোঁ তাতে। মোৰ এক টুকুৰ ভাঙিলে, মই কেমেৰাটো এক হাতেদি ধৰি আছিলোঁ কাৰণে মোবাইলটো, সেইকাৰণে অকণমান সাৱধানে কৰিলে হৈ যায়। তাৰপিছত গোটেইখিনি এতিয়া আমি এনেকৈ ভৰাই ল'ম। মই কমকৈ বনাইছোঁ, যিহেতু মই অকলে খোৱা মানুহ। আৰু ইহঁতে নাখায় ভাতকেৰেলা, এনেও ল'ৰা ছোৱালী খাব বেয়া পায় ভাতকেৰেলা। আৰু ওপৰত আমি অলপ বেচন এনেই মানে আঠা লাগিবৰ কাৰণে, আঠাটো মানে